স্বামীৰ ঠিকনা নিদিয়ে তেতিয়ালৈকে চেৰেঙাৰ কুটকুৰা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেশ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ কিছুৱাৰ তনা দে বচাইছিল স্বদেশ মানুহৰ অৰাজকতা কৰিছিল নিশেষ সমতাৰ খুব উতলা পানী ত্যাগৰ চকুলোৰে লিখা কাহিনী তেজৰ ফাকুৰে ভৰি পৰিল ধৰণী অসমীয়াৰ দুখৰ চুপনি জয়া জয়া পেন্ধাৰ ফালি নমানা ৰাতিপুৱা জয়া জয়া পেন্ধাৰ ফালি নমানা সোণালী পুৱা লালুকৰ লালসা সিংহাসন লৰা ৰজা হাতৰ পুতলা শাসন গুচি হল শোষণ ধ্বংস কত ডেকাৰ জীৱন অংগ ক্ষত হাহাকাৰ যুৱন বিচাৰি গৰিমা হেৰুৱা বিশ্বাস গদা পানী হ'ব বুলি আশ্বাস নিজকে দিলা বলি বচলা